ৰাইজ মই আছোঁ মানে মছুৰী আৰু এনেকুৱা ধুনীয়া ৱেডাৰ বলক এতিয়া চাওঁ অকণমান মানে বজাৰখন অকণমান এক্সপ্ল'ৰ কৰোঁ অলপ কাপোৰ চাপোৰ লওঁ ঠাণ্ডা জেগাটো অলপ কাপোৰ চাপোৰ লওঁ ৰাইজ জানেনে মই মানে বজাৰখন ঘূৰি থাকোঁতে মই আচৰিত কথা এটা পালোঁ আমাৰ অসমৰ মানে কথা কৈ আছে অসমীয়া বাইদেউ ক'ত ঘৰ আপোনাৰ ঘৰ মছুৰীত আছে কিন্তু অসমীয়া কৈ আছে বিন্দাজ অসমীয়া কৈ আছে আৰু ইয়াত চিক্ৰেটটো কি হ'ল আপুনি ক'ত মানে আমাৰ অসমৰ ক'ত আছিলে আগতে গোলাঘাট অঁ গোলাঘাটত বিক্ৰী কৰিব মানে গোলাঘাটত বিক্ৰী কৰিব গৈছিলে তেখেত ভুটীয়া মাৰ্কেটত থাকে মানে ভুটীয়া মানুহ হয় আমাৰ নিয়েৰেষ্ট কাণ্ট্ৰি ভূটান তো তাৰ মানুহ হয় আৰু ধুনীয়া অসমীয়া কয় আৰে জুবিন গাৰ্গৰ কথা কৈ আছে বা বহুত ভাল লাগে ন জুবিন গাৰ্গ ঢুকাই গ'ল জানিছে না ভাল আছে না জুবিন গাৰ্গক হৈ কি ক'ব আপুনি জুবিন গাৰ্গ জুবিন দাদা যে ঢুকাই গ'ল আপোনাৰ বেয়া লাগিছে মন বেয়া লাগিছে মনটো বহুত বেয়া লাগিছে চাওক জুবিন গাৰ্গৰ প্ৰেম মানে ভাল পোৱা মানুহ পাই গ'ল স্কুলৰ ড্ৰাইভত মানে ঢুকাই গ'ল মানে আমাৰ অসমৰ জুবিন গাৰ্গ লেজেণ্ড তেখেত যে ঢুকাই গ'ল এইটো কথা জানে তেখেতে আৰু কৈ আছে মই মানে বিৰাট আবেগিক হৈ গৈছো আজি মাটিৰ লগত মিলা জুবিন দা আছিলে আৰু জুবিন দা যে ঢুকাই গ'ল আজি মছুৰীটো এই বাইদেউ ক'লে যে জুবিন দাৰ কাৰণে তেখেতৰ মৰম ভাল পোৱা তেখেত আবেগিক হৈ গৈছে বহুত দুখ লাগিছে আবেগিক হৈ গৈছে বহুত দুখ লাগিছে বহুত